বিটিআৰ তামোলপুৰৰ বগৰীখুটিত BTF শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে এসময়ৰ সহস্ৰ সংগ্ৰামী বাঙালী টাইগাৰ ফ'ৰ্চৰ শ্বহীদ ভেদী। 1994 চনত আত্মপ্ৰকাশ কৰা এই সশস্ত্ৰ সংগঠনটোৱে 2006 চনত অস্ত্ৰ সম্বৰণ কৰিছিল। অসমৰ বিভিন্ন স্থানৰ আত্মসমৰ্পণ কৰা BTF কেডাৰসকলৰ লগতে এই সশস্ত্ৰ সংগঠনটোৰ জন্মদাতা সুভাষ মজুমদাৰ অংশগ্ৰহণ কৰে এইখন অনুষ্ঠানত। BTF শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত BTR প্ৰধান প্ৰমোদ বড়ো উপস্থিত হৈ শ্বহীদসকলৰ পৰিয়াল আৰু শ্বহীদসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি BTR প্ৰধানগৰাকীয়ে বাঙালীসকলৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক সমস্যাসমূহ ৰাজনৈতিকভাৱে সমাধান কৰাৰ আশ্বাস দিয়ে। জাতিৰ হকে আত্মবলিদান দিয়া শ্বহীদসকলৰ স্মৃতি অধিক সতেজ কৰি ৰাখিবলৈ শ্বহীদসকলৰ নাম ফলকত উল্লেখ কৰি ৰাখিবলৈ পৰামৰ্শ দিয়ে আৰু এই ক্ষেত্ৰত BTR প্ৰধানগৰাকীয়ে আৰ্থিক অনুদান আগবঢ়াব বুলি ঘোষণা কৰে।